উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আহিছে যে হাইকোৰ্টৰ পৰা যেটো এটা অৰ্ডাৰ দিছে সেইটো আটাইতকৈ ভাল লগা এটা খবৰ আৰু সেই খবৰটোৱে এইবাৰ নিশ্চয় নিযুক্তি প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব আৰু তাতে যেহেতু বিএডক অগ্ৰাধিকাৰ দিয়া নহয় এলপি নিযুক্তিৰ ক্ষেত্ৰত আজি যেটো পেপাৰত ওলাইছে সেই পেপাৰটো চাই লওঁ এবাৰ যে ডিএলএড হে হ'ব গ্ৰহণযোগ্য বিএডক উচ্চ ডিগ্ৰী বুলি ধৰিলেও নিম্ন প্ৰাথমিকৰ বাবে বিবেচিত নহ'ব প্ৰতিদিন সংবাদ গুৱাহাটী 30 আগষ্ট প্ৰাথমিক শিক্ষক নিযুক্তিত বিএড ডিগ্ৰীৰ অৰ্হতা নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ চমুকৈ এনচিটিৰ 2018 চনৰ 28 জুনত এখন অধিসূচনা খাৰিজ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰাথমিক শিক্ষক নিযুক্তিত বিএড ডিগ্ৰীৰ অৰ্হতা গ্ৰহণযোগ্য